ছাত্ৰ-ছাত্ৰীসকল মই আজি নতুন এটা চেপ্টাৰ লৈ তোমালোকৰ মাজলৈ পুনৰ আহিছোঁ। পাঠটোৰ নাম হ'ল ডিটাৰমিনেণ্ট। নিৰ্ণায়ক হ'ল এনেকুৱা এটা সংখ্যা মানে প্ৰত্যেকটো n ঘাতৰ বৰ্গমূল কক্ষক আমি এটা সংখ্যাৰ লগত জড়িত কৰিব পাৰোঁ আৰু সেইটোক বৰ্গমূল কক্ষটোৰ নিৰ্ণায়ক বুলি কয়। অৰ্থাৎ a যদি এটা মেট্ৰিক্স মানে a is equal to a b c d যদি এটা মেট্ৰিক্স হয় তাৰ ডিটাৰমিনেণ্টটোক ক'ব লিখে এনেকুৱা ধৰণে ডিটাৰমিনেণ্ট a বা কিন্তু ভুলতো তোমালোকে এইটো মডুলাছ বুলি নপঢ়িবা, মডুলাছ a নহয়, চিম্বলটো দেখা থাকে কিন্তু হ'লেও লিখে পঢ়ে ডিটাৰমিনেণ্ট a। প্ৰতিটো এটা ডিটাৰমিনেণ্ট আৰু মেট্ৰিক্সৰ মাজত প্ৰথম পাৰ্থক্যটোৱে হৈছে মেট্ৰিক্স যিকোনো অৰ্ডাৰৰ হ'ব পাৰে কিন্তু ডিটাৰমিনেণ্ট অকল মানে স্কোৱাৰ মেট্ৰিক্সৰহে ডিটাৰমিনেণ্ট থাকে আৰু পঢ়া হয় ডিটাৰমিনেণ্ট a বুলি, মডুলাছ a বুলি নপঢ়ে। এতিয়া ইয়াৰ তাৰপিছত আহিলে এই ডিটাৰমিনেণ্টটোৰ মান কি এইটোলৈ পিছত যাম। প্ৰথম 1/1 মেট্ৰিক্স এটা চাইছোঁ। এই এটা মেট্ৰিক্স, এই মেট্ৰিক্সটো আছিলে 2 ইয়াৰ ভেলু হ'ব অকল 2, এইটো তাৰমানে 2 আহিলে ইয়াৰ উত্তৰটো হ'ব 2। এতিয়া ইয়াৰ কিমান হ'ব এইটো, এই মেট্ৰিক্সটোৰ কিমান হ'ব? আমাৰ নিয়মটো হৈছে এইটো সংখ্যা পূৰণ এইটো সংখ্যা বিয়োগ এইটো সংখ্যা পূৰণ এইটো সংখ্যা, অৰ্থাৎ ইয়াৰ ভেলু হ'ব AD মাইনাছ BC। ধৰিব পাৰিছা চাগে? আমি এটা 2/2 মেট্ৰিক্স এটাৰ যদি মান নিৰ্ণয় কৰোঁ কুৱেশ্যন 2 4 -5 -1 ইয়াৰ মান কিমান হ'ব বাৰু? এইটো পূৰণ এইটো কৰিব লাগিব আৰু এইটো পূৰণ এইটো সংখ্যা -2 মাইনাছ এইটো ফৰ্মুলাত আছে মাইনাছ আৰু এইটো আহিব -5 × 4 মানে -2 + 20 আহিব 18। এতিয়া আমি 3/3 মেট্ৰিক্সলৈ। এইটো এটা 3/3 মেট্ৰিক্স। ইয়াৰ ডিটাৰমিনেণ্ট হ'লে আহিব অ'কে A11 A12 কিন্তু এতিয়া এই 3/3 মেট্ৰিক্সটোত উলিয়াবলৈ জটিল হ'ব। এইটো নহয় কিন্তু তোমালোকে নাভাবিবা যে মাজৰকেইটা এনেকৈ পূৰণ কৰি দিম আৰু এইকেইটা এনেকৈ পূৰণ কৰি দিম, এইটো কিন্তু নহয়। ইয়াৰ মানটো উলিয়াবলৈ চিষ্টেমটো অলপ বেলেগ। 2/2 জাষ্ট পূৰণ হৈছিলে 1 3 4 2 যদি আছিলে আমাৰ দেখুৱাই আহিছিলে এইটো পূৰণ এইটো আছিলে, কিন্তু ইয়াৰ কাৰণে অলপমান বেলেগ হ'ব। প্ৰথম কথা মন কৰা, ইয়াত তিনিটা শাৰী আৰু 3টা স্তম্ভ আছে। এতিয়া আমি ইয়াৰ মান উলিয়াবলৈ হ'লে আমি সেই 6টা প্ৰকাৰে উলিয়াব পাৰিম, অৰ্থাৎ প্ৰথম শাৰী সাপেক্ষে উলিয়াব পাৰিম বা দ্বিতীয় শাৰী বা তৃতীয় শাৰী বা প্ৰথম স্তম্ভ দ্বিতীয় স্তম্ভ তৃতীয় স্তম্ভ, অৰ্থাৎ আমি 6 প্ৰকাৰে ইয়াৰ মান নিৰ্ণয় কৰিব পাৰিম। আৰু এইটো নহয় যে 6 প্ৰকাৰে উলিয়াওঁতে বেলেগ বেলেগ হ'ব। ইণ্টাৰেষ্টিং কথাটো হ'ল এই 6 প্ৰকাৰে উলিয়াওঁতে প্ৰত্যেকৰে আনচাৰটো কিন্তু একেই। এতিয়া মই মাত্ৰ প্ৰথম শাৰী সাপেক্ষে কেনেকৈ বিস্তাৰ কৰে বা কেনেকৈ এক্সপাণ্ড কৰে মানে সেইটো দেখুৱাম আৰু ঠিক একেধৰণৰ প্ৰচেছে বাকীকেইটা শাৰী বা বাকীকেইটা স্তম্ভৰ ক্ষেত্ৰতো। এতিয়া মই প্ৰথম শাৰী সাপেক্ষে বিস্তাৰ কৰিব খুজিছোঁ, খুব ভাল ধৰণে মন কৰিবা। প্ৰথম শাৰী সাপেক্ষে বিস্তাৰ কৰিব খুজিছোঁ। প্ৰথম শাৰীৰ মৌলটো আছিলে A11, ঠিক আছে। আমি কি কাম কৰিব লাগে? A11 আহিবই, A11 বাৰু আহিবই,
কিন্তু তাৰ আগত এটা বস্তু আহিব -1 টু দি পাৱাৰ এটো হৈছে ফৰ্মুলা -1 টু দি পাৱাৰ এ যেটো সংখ্যা আছে ইয়াত এটো i j ফৰ্মত আছে এ i j বুলি কওঁ আমি মূলত মনত আছে এ i j i টো হৈছে শাৰী আৰু j টো স্তম্ভ বুজে এ যেটো i j আহে সেই i j টো ইয়াত প্লাস হ'ব ইয়াত i মানে আছে 1 j মানে আছে 1 গতিকে ইয়াত আহিব 1 + 1 -1 টু দি পাৱাৰ 1 + 1 অৰ্থাৎ আহে আসলতে ফৰ্মুলাটোত আহে -1 টু দি পাৱাৰ i + j -1 টু দি পাৱাৰ i + j a i j যেটো মূল হেতু আহে গতিকে -1 টু দি পাৱাৰ 1 + 1 আৰু a11 হেতু আহিলে তাৰ পিছৰ কামটো হল কি আমাৰ যেটো মৌলৰ কথা আমি উল্লেখ কৰিছো a11 ৰ কথা উল্লেখ কৰিছো গতিকে a11 থকা হেতু কাটি ঠিক দিব না লাগে বুজিবৰ কাৰণে মই দেখুৱাইছো a11 থকা শাৰীটো a11 আছে এটো শাৰীত আৰু a11 আছে এটো স্তম্ভ এই শাৰীটোৰ এই স্তম্ভটো কাটি দিবা মানে মনতে কাটিবা মনতে কাটি লবা কাটি লৈ পেলে বাকি যিকিটা মৌল থাকিব বাকি কোনকেটা মৌল আছে a22 আছে a23 আছে a32 আছে a33 আছে যেটো অৰ্ডাৰত আছে সেই অৰ্ডাৰটোতে তাহাতক এই ডিটাৰমিনেন্টৰ ভিতৰত লিখি দিবা a22 a23 a32 a33 হল তাৰ পিছত এটো প্ৰথম মৌলটো সাপেক্ষে কামটো হৈ গল প্লাস সূত্ৰমতে আহে এটো প্লাস তাৰ পিছত আহিলে সেকেন্ড মৌলটো সাপেক্ষে ইয়াৰ সেকেন্ড মৌলটো আছে a12 ঠিক একে ধৰণে -1 টু দি পাৱাৰ ইয়াত কিমান আহিব 1 + 2 a12 আহিব আৰু একে ইয়াত এটো স্তম্ভ আৰু এটো শাৰী যদি কাটি দিও এটো স্তম্ভ আৰু এটো শাৰী কাটি দিলে কোন থাকিব এ দুটা থাকিব a21 a23 a31 a33 তাৰ পিছত আহিলে প্লাস a13 কাৰণে আহিব লাগে একে -1 টু দি পাৱাৰ 1 + 3 a13 আৰু 13 মৌলটো আছে এটো শাৰী এটো স্তম্ভ কটা যাব a12 a22 a31 a32 আমি যেতিয়া 3/3 হৈ আছিল 3/3 হৈ থাকতে আমাৰ কামটো কৰিবলৈ জটিল হয় তাৰ পিছত আমি সোৱা এবোৰ সব 2/2 লে গুছি গল 2/2 লে গুছি গলে অকমান আগত যেটো নিয়ম শিকাইছিল যে এটো পুৰণ এটো বিয়োগ এটো পুৰণ এটো এই কামটো এতিয়া আমি কৰিব পৰা এটা অৱস্থালে আহিলো -1 টু দি পাৱাৰ 1 + 1 মানে -1 স্কয়াৰ -1 স্কয়াৰ মানে প্লাস হ'ব ইয়াৰ চিনটো প্লাস হ'ব গতিকে a11 আৰু ইয়াত আহিব a22 a33 a22 a33 minus a32 a23 -1 to the power 1 + 2 অর্থাৎ -1 কিউব -1 কিউব মানে চিনটো আহিব মাইনাস a21 a33 minus a31 a23 তাৰ পিছত আকৌ আহিব -1 to the power 1 + 3 অৰ্থাৎ -1 to the power 4 that means চিনটো প্লাস a13 a12 a32 minus a31 a22 এইখিনিয়ে হৈছে কৰিবলগীয়া কাম তখন আমি যেতিয়া অংকটা কৰিম তাত a11 বা a22 বা a33 হেবিলাকৰ জাগাত একটা একটা মান আহিব আৰু সেই মানবিলাক তেনেকুৱা ধৰণে আমি পাতি দিলে অংকটো কৰিব পাৰিম নিশ্চয় বুজি পাইছা আমি এটা অংক কৰি চাও 3/3
3 2 3 2 2 3 3 2 3 আছে মই ইয়াত বাৰু এটো তৃতীয় দশাৰী সাপেক্ষে কৰিছো তৃতীয় দশাৰী মানে a 3 1 সাপেক্ষে a 3 1 মানে -1 to the power 3 1 to 3 plus 1 মানে এই থকা শাৰী স্তম্ভ বাদ যাব এটো আহিব 2 3 2 3 ডাইৰেক্ট কৰো না ঠিক আছে ডাইৰেক্ট নকৰো বুজি পাবলে দিগদাৰ পাবা যদি প্লাস -1 to the power 3 2 3 plus 2 3 3 2 3 3 3 3 2 2 2 -1 to the power 4 চিনটো আহিছে প্লাস এটা হ'ব 3 দুগুণ 6 বিয়োগ 6 -1 to the power 5 মানে চিনটো হ'ব মাইনাস 3 দুগুণ 9 3 দুগুণ 6 আকৌ এটো আহিব 3 × 6 প্লাস চিন 3 দুগুণ 6 2 দুগুণ 4 এই দুটা পা 6 বিয়োগ 9 বিয়োগ 6 3 আছিল কিন্তু এটো আছে -3 6 বিয়োগ 4 2 -3 প্লাস 2 উত্তৰ ওলাব -1 এটা মই শৰ্টকাট এটা শিকাই দিও কেনেকে শৰ্টকে কৰিব পাৰি এই -1 +1 এই সব নকৰাকে উত্তৰটো কেনেকে ওলাব পাৰি এটুকে কৰি দেখুৱাম ইয়াত আমি প্ৰথমটো সদায় কি হয় প্লাস আহে এনেকে চাবা প্লাস মাইনাস প্লাস প্ৰথমটো চিনটো কথা কৈ আছো বাকিখিনি কৰিবই লাগিব কিন্তু এই চিনটো -1 টু দি পাৱাৰ এই জায়গাখনত কি চিনটো আহিব ইমানখন জটিল নকৰাকে আমি শৰ্টকে কৰিব পাৰো প্ৰথমটো সদায় প্লাস আহে প্লাস মাইনাস প্লাস এইফালে পাছ হলো প্লাস মাইনাস প্লাস বা ঘুৰিও যদি দিও প্লাস মাইনাস প্লাস মাইনাস প্লাস মাইনাস এটো মিলিবই এই চিনটোৰ কাৰণে হেতু সিস্টেম গৈ ললো তোমালকৰ হ'ব এতিয়া মই এটো চাব খুজিছো মই শৰ্টকাট মেথডত প্লাস মাইনাস প্লাস প্লাস আহিব লাগে আৰু 3 থাকিব লাগে 3 তো নাপালিলো নেকি -3 into sorry 3 to পাতিবলে থাকি গল ঠিক তেনেহলে ইয়াত 2 to পাতিবলে থাকি গৈছে ইয়াত আকৌ 3 to পাতিবলে থাকি গৈছে দেই ইয়াত 3 to পাতিবলে থাকি গৈছে এটো বাৰ শূন্য হ'ব এটো আহিব 3 3 দুগুণ 6 2 3 6 মানে আনসাৰটো শূন্য হ'ব লাগে আনসাৰটো শূন্য ঠিক আছে এটা আমি ইটো মেথডত যদি কৰো প্লাস মাইনাস প্লাস চিনটো প্লাস এই 3 আৰু এটো আহিব 3 দুগুণ 6 6 বিয়োগ 6 প্লাস মাইনাস প্লাস মাইনাস 2 into 3 দুগুণ 9 9 বিয়োগ 6 3 দুগুণ 6 6 বিয়োগ 4 आंसर 0 ধৰিব পাৰিছা 2/2 বা 3/3 আৰু মেট্ৰিক্স তোমালকে কৰি চাবা কিবা অসুবিধা পালে মোক কমেন্ট কৰিবা